ৰাইজ আজি আমি ঈদৰ শ্বপিং বুলি এনেই কেইটামান বস্তু ল'বলৈ বিশাললৈ গৈছিলোঁ আৰু তাত গৈ পেলাই আহোঁতে ৰাস্তাত আমি এনেদৰে ফচি যাম বুলি কেতিয়াও ভবা নাছিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই শফিকুল। আজি ৰাতিপুৱা উঠি পেলাই দেখিছোঁ যে ভাইটিয়ে কেইটামান পইচা হাতত লৈ আছে। মই বোলো লটাৰী চটাৰী লাগিলে নেকি? নহয়, সি আকৌ মোৰ হাতত দি ক'লে যে যা গোটৰ পইচা দিয়া। মানে পইচা কেইটা গোটৰহে আছিল। সি সৰুটো হৈ মোক অৰ্ডাৰ দিলে বুলি ময়ো ধুনীয়াকৈ চাইকেলখন লৈ গুচি গ'লো এতিয়া গোটৰ পইচা কেইটা জমা দিবলৈ বুলি। ফাইনেলি পইচা কেইটা দি পেলাই এতিয়া ধুনীয়াকৈ মই ঘৰলৈ উভতি আহিলোঁ আৰু উভতি আহিয়ে যিহেতু কাইলৈ ঈদ আছে তো আজি ধুনীয়াকৈ ধান মেলি ল'লোঁ। চাউল খুন্দাবতো লাগিব নহয় ৰাইজ। ধান চান মেলি পেলাই ধুনীয়াকৈ এতিয়া মই গাটো ধুই ল'লোঁ আৰু গাটো ধুই পেলাই মোবাইলৰ MB এদাই হৈছিল তো 5G পাবলৈ এই গছৰ তললৈ আহিছোঁ ঘৰৰ পিছফাললৈ। আকৌ জোকে নধৰিলেই হৈছে মোক। বাৰু তাৰ পাছত পাছবেলা মই আৰু দাদা দুটা হেলমেট লৈ পেলাই এইপিনে চিলিণ্ডাৰ ঘূৰিয়ে যাবলৈ ল'লোঁ টাউনৰ ফাললৈ বুলি। কাৰণ কাইলৈ ঈদ আছে আৰু আমাৰ চিলিণ্ডাৰটো নাই। এতিয়া চিলিণ্ডাৰটো ভৰাবগৈ লাগে। যিহেতু আমাৰ ৰাস্তাটো বেয়া হৈছিল তো যেনে তেনে চিলিণ্ডাৰটো দাঙি মেলি মই আৰু দাদাই আনি পেলাই স্কুটিত উঠাই পেলাই এতিয়া যাবলৈ ল'লোঁ আমি টাউনৰ ফাললৈ বুলি। টাউনৰ আধাত গৈ পাওঁতে স্কুটি মিটাৰটোলৈ চাওঁতে গম পাইছোঁ যে স্কুটিত তেল নাই হেনো। সেইকাৰণে ধুনীয়াকৈ তাকো অকণমান তেল ভৰাই দিলোঁ। ফাইনেলি এইফালে ধুনীয়াকৈ এতিয়া স্কুটিত তেল চেল ভৰাই মেলি মই আৰু দাদা গুচি গ'লোঁ বিশাললৈ কেইটামান কাপোৰ কিনিবলৈ বুলি। বিশালৰ পৰা কাপোৰ চাপোৰ কিনি মেলাই এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰৰ ফাললৈ বুলি। শ্বৰ্টকাট মাৰিবলৈ গৈ আমি গৈ পেলাই এটা গলিত অকল লাগিয়ে ধৰিলোঁ, মানে চিনি নাপাওঁ লাষ্টৰ ডোখৰ। কপাল ভাল আছিল আমাৰ আগে আগে এখন টমটম গৈ আছিল তো টমটমখনক দেখি আমি ধুনীয়াকৈ পিছে ওলাই গৈ মেলি পাই গ'লোঁ আমাৰ হাই ৰোড। তেন্তে আজিলৈ আহিছোঁ, আপোনালোকক লগ পাম নেক্সট এটা ভ্লগত। তো আজিলৈ সকলোকে বাই বাই।